হাই গাইজ, ওয়েলকাম টু শিক্ষা। আহকচোন আজি আমি জীৱনত প্ৰয়োজনীয় 10টা বহুমূলীয়া কথা জানি লওঁ। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সকলো মধ্যবিত্ত পৰিয়ালতে একোজন সদস্য থাকে যিয়ে সেই পৰিয়ালটোক দৰিদ্ৰতাৰ পৰা এটা হায়াৰ ক্লাছ পৰিয়াললৈ পৰিৱৰ্তিত কৰি দিব পাৰে। আৰু কিজানি সেই ব্যক্তিজন আপুনি নিজেই আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত ভাবি চাবচোন। 2 নম্বৰ, যিসকল ব্যক্তিয়ে আনক হিংসা কৰে সেইসকল ব্যক্তিৰ দৰে এই পৃথিৱীত মূৰ্খ আৰু কোনো নাই, কিয়নো তেওঁলোকে ভাবে যে তেওঁলোক যেন সদায় জীয়াই থাকিব। 3 নম্বৰ, আমাৰ জীৱনবিলাক দুচকীয়া চাইকেলৰ দৰে। চাইকেল এখন যেনেকৈ পেডেল মাৰি থাকিলেহে চলি থাকে, ঠিক তেনেকৈ আমাৰ জীৱনটোও তেনেকৈ চলাই থাকিলেহে চলি থাকে। সেইবাবে আমি জীৱনত হতাগ্ৰস্ত হৈ বহি থকাৰ সলনি কিবা নহয় কিবা কৰি আগুৱাই যোৱাটো বেটাৰ। 4 নম্বৰ, এটা কথা জানেনে, আপুনি যিমান কমকৈ কথা ক'ব সিমানে আপোনাৰ শব্দবোৰ প্ৰভাৱশালী হৈ গৈ থাকিব। অৰ্থাৎ আমি যিমান কমকৈ ক'ম সিমানে আমাৰ শব্দৰ যিটো গুড়াৰ্থ সেইটো মজবুত হৈ গৈ থাকে। সেইবাবে আমি বেছিকৈ কোৱাৰ সলনি কমকৈ কোৱাৰ অভ্যাস কৰিব লাগে আৰু আনৰ বেছিকৈ শুনিব লাগে। তেতিয়াহে আপুনি শিকিব পাৰিব আৰু লগতে আপোনাৰ বক্তব্যখিনি মজবুত হৈ গৈ থাকিব। 5 নম্বৰ, আপুনি আপোনাৰ জীৱনৰ নাওখন কাৰো দয়া বা সাহায্যত বেছি দিনলৈ চলাই নিব নোৱাৰে। সেইবাবে আপুনি আপোনাৰ জীৱনৰ নাওখন নিজেই চলোৱা জাৰি ৰাখক। 6 নম্বৰ, আপুনি নিজক শুদ্ধ বুলি প্ৰমাণ কৰাৰ ক্ষেত্ৰত সদায় তৰ্কযুদ্ধই একমাত্ৰ ৰাস্তা নহয়। তাৰ সলনি আপুনি এনেকৈ কওক যে মই আপোনাৰ লগত একমত নহয় আৰু মই আপোনাৰ লগত যুক্তি তৰ্কও নকৰোঁ। কথা শেষ। 7 নম্বৰ, আশা আৰু ভৰসাৰ মাজৰ পাৰ্থক্যটো কি জানেনে? আশা ভাগিলে আপুনি কামবেক কৰিব পাৰে, কিন্তু ভৰসা যদি এবাৰ ভাঙে তেতিয়াহ'লে আপুনি কেতিয়াও কামবেক কৰিব নোৱাৰে, কেতিয়াও আপুনি ঘূৰি আহিব নোৱাৰে। সেইকাৰণে আপুনি কাৰোবাৰ ওপৰত আশা কৰক কিন্তু ভৰসা নকৰিব। সেইবাবে কাৰোবাৰ ওপৰত যদি আপুনি ভৰসা কৰে তেনেহ'লে আপুনি কেতিয়াবা সেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলৈও সাজু থাকিব লাগিব। 8 নম্বৰ, আপুনি যিমান কষ্ট কৰি গৈ আছে যদিহে আপোনাৰ সিমানখিনি ৰিজাল্ট অহা নাই তেতিয়াহ'লে আপুনি এবাৰ নিজৰ মাজত জুকিয়াই চাব আৰু নিশ্চয় ভাবিব যে আপোনাৰ ভুলটো ক'ত হৈ আছে। তো সেইকাৰণে আনক ব্লেম নিদিয়াকৈ আপুনি নিজৰ মাজত এবাৰ জুকিয়াই চাব, তেতিয়া গম পাব আপুনি ক'ত ভুল কৰি আছে, কিয় আপুনি সেই হিচাপত ৰিজাল্টটো পোৱা নাই। আৰু যেতিয়া আপোনাৰ ভুলটো উলিয়াই ল'ব পাৰিব তেতিয়া দেখিব আপোনাৰ সফলতা নিচেই ওচৰত। 9 নম্বৰ, যদিহে দুৰ্ভাগ্যবশত আপোনাৰ স্মৃতিৰে ভৰা নহ'ল তেতিয়াহ'লে আপুনি আপোনাৰ কনিষ্ঠসকলৰ সৰুকালিটো স্মৃতিৰে ভৰা কৰাৰ প্ৰয়াস কৰক, কিয়নো আপোনাৰ কনিষ্ঠসকলেও আপোনাৰ দৰে সৰুকাল এটাই পাইছে। 10 নম্বৰ, বৃদ্ধ হোৱালৈ জীয়াই থকা ব্যক্তিসকলৰ নিশ্চয় মনত এটা শান্তি থাকে যে তেওঁলোকৰ মৃত্যু ভৰ যৌৱনত নহ'ল। যেনে আজিকালি জেনেৰেশ্যনটোৰ মৃত্যুৰ কোনো ঠিকানাই নাই। আৰু এটা আছে, এইটো লাষ্ট বাট নট লিষ্ট। ইয়াৰ দ্বাৰা কাৰো একো গৰজ নপৰে যে আপুনি কিমান দুখত আছে, কিমান হতাশাগ্ৰস্ত হৈ পৰিছে বা কিমান ভাগি পৰিছে। তো আপোনাৰ হাতত কেৱল এটাই ৰাস্তা আছে আৰু সেই ৰাস্তাটো হ'ল আপুনি আপোনাৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি লৈ সেই লক্ষ্যত আগুৱাই যোৱা। তাত বাহিৰে আপোনাৰ হাতত বেলেগ ৰাস্তা আন একোৱেই নাই। আমাৰ পইণ্টকেইটা কেনে লাগিল আপোনালোকে চাব আৰু আমাক পাৰিলে কিয় কমেণ্ট কৰিব দিছোঁ, আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে কমেণ্ট কৰিব। আগতেও আমি কৈছোঁ যে আমাৰ এই চেনেলটোৰ উদ্দেশ্য হৈছে আপোনাৰ নন একাডেমিক যিবিলাক শিক্ষা, য'ত স্কুল কলেজত বেছিকেলি পঢ়োৱা নহয় সেইবিলাক শিক্ষাৰ ওপৰত আমি গুৰুত্ব দিছোঁ আৰু যিবিলাক কথা আমাক জীৱনত খুবেই প্ৰয়োজন। আৰু সেইবাবে আপোনালোকে আমাৰ এই ভিডিঅ'বিলাক চাব, প্লাছ আপোনালোকে যিমান পাৰে আপোনালোকৰ হোৱাটছআপ গ্ৰুপত বা ফেচবুকত আপোনালোকে শ্বেয়াৰ কৰিব। আৰু বন্ধুসকল যিমানে শ্বেয়াৰ কৰিব সিমানে এই কথাবোৰ মানুহৰ ওচৰলৈ যাব আৰু তেতিয়া মানুহে কিমানখিনি গ্ৰহণ কৰিব সেইটো মেটাৰ নহয়, মেটাৰ হৈছে আমি কিমানখিনিলৈ এই কথাবিলাক আমি নিব পাৰিছোঁ। আৰু আমাৰ চেনেলৰ উদ্দেশ্য সেইটোৱে যে আমি মানুহক এইবিলাক ব্যৱহাৰিক কথা বা বিলাক আমাক জীৱনত প্ৰয়োজনীয় কথা সেইবিলাক আমি মানুহৰ ওচৰত নিব খুজি আছোঁ। আমাৰ উদ্দেশ্য সেইটোৱে।
নহ'লেতো ইউটিউবত আৰু বহুত কণ্টেণ্ট আছে, বহুত এনেকুৱা কণ্টেণ্ট আছে যিবিলাকৰ কাৰণে আপোনালোকক আমি ৰিকুৱেষ্ট কৰিব নালাগে, শ্বেয়াৰ কৰক বা অট'মেটিক ভাইৰেল বা শ্বেয়াৰ হৈ যায়। কিন্তু বন্ধুসকল, আমাৰ উদ্দেশ্য ইউটিউব চেনেলটোৰ দ্বাৰাই আমি বহুত কিবা এনেকুৱা কৰাৰ আমাৰ একো উদ্দেশ্য নাই, নিজক সেই কৰাৰ। আমাৰ উদ্দেশ্য এটাই আছে যে আমি যিখিনি হৃদয়ংগম কৰিছোঁ সেই কথাবিলাক যাতে সমাজত সকলোৰে ওচৰত যায় আৰু যাতে সমাজত এটা স্থিতা অৱস্থা আহে। আপোনালোকক মই আৰু ক'ব খোজোঁ যে আমি আগন্তুক দিনত হেল্থৰ ওপৰত, স্বাস্থ্যৰ ওপৰত, প্লাছ বিজনেছ, জব আৰু বিভিন্ন এনেকুৱা টপিকৰ ওপৰত আমি ভিডিঅ' লৈ আহিম। আমি ৰিচেণ্টলি আনি আছোঁ তেনেকুৱা ধৰণৰ ভিডিঅ'। সেইকাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কিন্তু কৰিব। কমেণ্ট নকৰাকৈ নাথাকিব, প্লিজ কমেণ্ট কৰিব আপোনালোকে। আৰু আপোনালোকৰ আশীৰ্বাদ সদায় আমাৰ ওপৰত বৰষাই থাকিব যাতে আমি আৰু এই আমাৰ উদ্দেশ্যত আমি সফল হ'ব পাৰোঁ। ধন্যবাদ, নমস্কাৰ।